নমস্কাৰ জিএলপি আছাম টেক চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ডক লৈ এটা ডাঙৰ খবৰ। যিসকল ব্যক্তিয়ে এতিয়ালৈকে আধাৰ আৰু পান কাৰ্ড লিংক কৰা নাই সেইসকলৰ বাবে আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। অতি শীঘ্ৰেই আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰক। 31 মাৰ্চৰ পূৰ্বেই আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংযুক্ত কৰক। পান কাৰ্ডৰ সংযুক্ত কৰাৰ সময়সীমা 31 মাৰ্চ। 31 মাৰ্চৰ পূৰ্বে কৰিব লাগিব আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ সংযোগ। যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই, অতি শীঘ্ৰেই আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰক। নকৰিলে হ'ব পাৰে আপোনাৰ পান কাৰ্ডটো অচল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা, বহাগ বিহুৰ পূৰ্বে দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। বহাগ বিহুৰ পূৰ্বে 40 লাখ দুখীয়া পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা, বছৰি 2.5 লাখ টকাৰ তলত আয় কৰা পৰিয়ালে লাভ কৰিব এই ৰেচন কাৰ্ড। যিসকল পৰিয়ালে 2.5 লাখ টকাৰ তলত ইনকাম কৰে বা আয় কৰে বছৰি, সেইসকলে লাভ কৰিব ৰেচন কাৰ্ড। বহাগ বিহুৰ পূৰ্বেই লাভ কৰিব ৰেচন কাৰ্ড। 2.5 লাখ টকাৰ তলত ইনকাম কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। বহাগ বিহুৰ পূৰ্বেই 40 লাখ দুখীয়া পৰিয়ালে পাব ৰেচন কাৰ্ড।